তো হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আজি ভাবিলোঁ এফালৰ পৰা আহোঁগৈ, যিহেতু বহুত দিন ক'তো যোৱা নাছিলোঁ, তো ভাবিলোঁ বৰমা ছোৱালী দাই ছোৱালীৰ লগত যাওঁ। আৰু বাকী ইফালে ওলাই মেলি ৰেডি হৈ গ'লোঁ, যাব লাগে আৰু ভিউ এনজয় কৰিব লাগে। আৰু এইফালে মোৰ লগত কি আছে গম পায়নে? ছোৱালীসকলৰ বিউটি প্ৰডাক্ট কি নিশ্চয় গম পাইছে, লিপষ্টিক। এইটো থাকিবই চবতে, তো লৈ লৈছোঁ। এইটো সকলোকে লাগিব বাৰু। আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে এনজয় কৰি গৈ থাকিব। তো আহি আমি একেবাৰে মানুহমাৰী ৰিজাৰ্ভ পালোহি। আৰু এই ৰিজাৰ্ভখনৰ বেনাৰখন দেখিছিলে বাৰু, অৱস্থাই নাই। আৰু এই ৰিজাৰ্ভখনৰ মাজেদি যাবলৈ কিন্তু মোৰ বিৰাটেই ভয় লাগে। সকলোৱে কয় মানে এই ৰিজাৰ্ভখনত ভূত থাকে বুলি, আৰু সঁচাকৈ আগতে বহুত ভয়ানক ঘটনা ঘটি গৈছে এই ৰিজাৰ্ভখনত। আৰু সেইবিলাক কথা বাদ দিছোঁ, এতিয়া এটা ধুনীয়া ভিউ এনজয় কৰোঁ আহক। তো গাইজ, আমি বৰ্তমান আহি পালোঁ এখন ধুনীয়া কৃষি পাম। আৰু ইয়াত কি আছে আপোনালোকক ধুনীয়াকৈ সকলোখিনি দেখাই যাম। তো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ইয়াত কাৰ লগত আহিছোঁ আপোনালোকক কৈছিলোঁ নহয়, তাকো দেখাম বাৰু সকলোকে। আৰু ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু এইখন হৈছে, এইখনৰ ৰিয়েল নামটো হৈছে আচলতে কলবাৰী, কিন্তু কলবাৰী বুলি ক'ব নোৱাৰি। ইয়াত সকলোখিনি প্ৰয়োজনীয় বস্তু পোৱা যায়। এইবোৰ দেখিছেনে বাৰু? ইয়াত জালুকো পায়, জালুকৰ পৰা আদি কৰি আৰু বহুতো কিবাকিবি আছে। মই আপোনালোকক দেখাই যাম যিমানখিনি পাৰোঁ। এইফালে মোৰ লগত কোন আহিছে দেখাম কৈছিলোঁ ন। এয়া বৰমা ছোৱালী, দাই ছোৱালী, আৰু লগতে বৰমা ছোৱালীৰ লগৰ এজনীও আহিছে। সিহঁতি আকৌ ভিডিঅ'ত উঠিব লাজ কৰে, সেইবাবে মই মনে মনে অলপমান ভিডিঅ' কৰি থ'লোঁ। পিছে এই কৃষি ফাৰ্মখনত কি আছে ভালদৰে আপোনালোকক দেখাব পৰা নাই, কাৰণ গম পায়নে, ইয়াত চবতে ফেঞ্চিং লগাই থৈ দিছে আৰু লগতে জেওৰাও দি থৈ দিছে, সেইবাবে ভিতৰলৈ সোমাব পৰা নাই। ইয়াত কিন্তু কলগছতকৈ বেছিকৈ কমলাহে দেখিলোঁ এইবাৰ মই। আগতে কলগছ আছিলে, কিন্তু এইবাৰ বেছিকৈ মানে অধিক কমলা গছ। আনকি কমলাবাৰীতো ইমান কমলা নাই, যিমান এজোপাও নাই চাগে ন কমলাবাৰীত এতিয়া বৰ্তমান কমলা। কিন্তু ইয়াত মানে ইমানেই কমলা দেখিলে আপোনালোকে আচৰিত হৈ যাব। তলত ঢেৰ পৰি আছে, লগতে লাগিও আছে। আৰু এইফালে সেইসমূহৰ বাহিৰেও মানে এইফালে এখন ধুনীয়া গাৰ্ডেনো আছে। ইমান ধুনীয়াকৈ ফুলগছবিলাক কাটি থৈ দিছে নহয়, দেখিবলৈ সঁচাকৈ মনোমোহা দেই। আপোনালোকে যদি কেতিয়াবা মনটো বেয়া লাগে, এইখন ঠাইলৈ আহিবচোন, মনটো বিৰাটেই ভাল লাগিব আপোনালোকৰ। এইফালে দেখিছে বাৰু কাৰেঙৰ লিগিৰিলে মনত পৰিছে। কাৰেং ঘৰৰ বাকৰিত যেনেকৈ এনেদৰে ফুলবিলাক কাটি থৈছে, ইয়াতো ধুনীয়াকৈ এনেদৰে সজাই থৈ দিছে। কিমান যে এটা মুকলি পৰিৱেশ ন। সকলোৱে ফটো মাৰিলোঁ। তাৰপিছত ছেকেণ্ড ফিচাৰী এটালৈ গ'লোঁ। এইটো এটা ফিচাৰী, এইটো কিন্তু প্ৰথমটোতকৈ বহুতেই ডাঙৰ হয় আৰু বহল, আৰু লগতে নদীৰ নিচিনা এটা। তাৰপিছত ইয়াতে আছে তামোল গছ, আৰু লগতে ইয়াতো কমলা আছে। কমলা গছবিলাক সেই মাজে মাজে আছে, আৰু লগতে নাৰিকল গছ আছে। আৰু এটা ইউনিক বস্তুৱেই ড্ৰেগন ফ্ৰুইটটো সকলোৰে ঘৰত নুঠে গম পায়নে। এইটো আজি ইয়াত দেখিলোঁ, প্ৰথম লগা দেখিছোঁ। গছজোপা বাৰু দেখিছিলোঁ ছাৰ এজনৰ ঘৰত, আৰু লগতে এটা ডাঙৰ হ্ৰদটো দেখি ভাল লাগিছে বাৰু। আপোনালোকৰ গা ধুও লাগিছে নেকি? এইটোৱে দেই হ্ৰদটো, কিন্তু পানী দিছে, সেই পুখুৰীৰ পৰা পানীবিলাক খেতি বাৰীলৈ দিছে। আৰু এইফালে ইয়াৰ নাজাৰাটো চাওক, ইয়াৰ পৰা কিমান যে ধুনীয়া। এইটো হৈছে থাৰ্ড ফিচাৰীটো। এইটো এটা ফিচাৰী এতিয়ালৈকে 3টা দেখিলোৱেই। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে বাৰু মোৰ কমেণ্ট কৰি জনাব দেই সকলোৱে। তো আমি এতিয়া ফুৰি মেলি আহিলোঁ মানে কৃষি পামখন, আৰু এতিয়া খাব লৈছোঁ পানী। এফালে দাই ছোৱালী পানী খোৱা ষ্টাৰ্ট কৰিলোঁ। মই পানী খাম, যিহেতু বহুত চিঙি শুকাই গৈছে ঘূৰি। আজি ভিডিঅ'টো আৰু দেখাব নহ'ল। এইফালে অৰুণাজনৰ নাম্বাৰটো আছে, আপোনালোকে যদি আহিব বিচাৰে এখন ধুনীয়া ঠাইলৈ আহিব পাৰে। এইফালে
নাম্বাৰকেইটা দিয়াই আছে আৰু আমি আহিলোঁ তাৰ পৰা ডাইৰেক্ট মথুৰাপুৰত আহি এইফালে চিংৰা চাট খাইছোঁ বৰমা ছোৱালীহঁতৰ লগত। বৰমা ছোৱালী আকৌ বিৰাটেই খং দেই, মিৰ্জাপুৰৰ ভূতটো তাইৰ গাতে লাগি আহিলে চাগে। এইফালে ময়ো খাবলৈ লৈছোঁ। বাৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব। অ'কে বাই বাই।